নমস্কাৰ ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি নৱম শ্ৰেণীৰ হিন্দী পাঠ্যপুথি আলোকভাগ 1ৰ বিহাৰীলালে লিখা দোহা দশক নামৰ দোহাখিনি অসমীয়াত আলোচনা কৰিম। যিহেতু দোহাখিনি অকমান দীঘলীয়া হ'ব, ধৈৰ্য ধৰি ভিডিঅ'টো চাই থাকিবা। ব'লা তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। शीश मुकुट कटी काचेनी कर मुरली उर्माल यही बानक मोमन बसो सदा बिहारी लाल। शीशৰ অৰ্থ হৈছে মাথা, কাটি মানে হৈছে কমৰ, কাচনি মানে হৈছে হালধীয়া আঁঠুলৈ পৰা ধুতি, কৰ মানে হৈছে হাত, মাল মানে হৈছে মালা, উৰ মানে হৈছে বক্ষস্থল, বানক মানে হৈছে ছদ্মবেগ, মৌ মানে হৈছে মোৰ, বাসো মানে হৈছে বাসস্থান আৰু বিহাৰীলাল কবিগৰাকীৰ নাম। এই দুটা শাৰীৰ অৰ্থ হৈছে যে শ্ৰীকৃষ্ণই কঁকালত হালধীয়া পোছাক পিন্ধি, মূৰত ময়ূৰৰ মুকুট পিন্ধি আৰু ডিঙিত মালা পিন্ধি থকা দেখি কবি আকৰ্ষিত হয় আৰু শ্ৰীকৃষ্ণৰ এই ৰূপ সদায় তেওঁৰ মনত থাকে। এইবাৰ আমি 2 নম্বৰ দোহাটোলৈ আহিছোঁ। কৌ কৌৰিক সংগ্ৰহ কৌ লাখ হাজাৰ মো সম্পত্তি যদুপতি সদা বিপত্তি বিদাৰ নাহাৰ। কৌ মানে হৈছে কোনোবাই, কৌৰিকৰ অৰ্থ হৈছে কোটি, সংগ্ৰহ মানে হৈছে সংগ্ৰহ কৰা, মৌ মানে হৈছে মোৰ। নেক্সট সম্পত্তি হৈছে ধন সম্পদ, যদুপতি হৈছে কৃষ্ণ, বিপত্তি হৈছে দুৰ্ভাগ্য আৰু বিদাৰ নাহাৰ হৈছে নষ্ট। উপস্থাপন কৰা এই দোহাটোৰ জৰিয়তে কবিজনে তেওঁৰ সকলো সম্পদ কৃষ্ণৰ ওচৰত আছে বুলি বিবেচনা কৰে। কিন্তু প্ৰতিকূল পৰিস্থিতিত কাম নিদিয়া সম্পদবোৰৰ আমাৰ জীৱনত কি ব্যৱহাৰ? সেয়েহে তেওঁ কৃষ্ণক তেওঁৰ সম্পত্তি বুলি গণ্য কৰে, কিয়নো কবিৰ প্ৰতিটো সমস্যাতে কৃষ্ণই তেওঁক সমৰ্থন কৰে আৰু প্ৰতিটো সমস্যাৰ পৰা পৰিত্ৰাণ পায়। কবিৰ ধন সম্পত্তিৰ প্ৰতি কোনো আকৰ্ষণ নাই। তেওঁৰ সম্পত্তি হৈছে দুৰ্ভাগ্য আৰু দুৰ্যোগত সহায় কৰিবলৈ আগবাঢ়ি অহা শ্ৰীকৃষ্ণহে। তৃতীয়টি দোহালৈ আহিছোঁ। ইয়া অনুৰাগী চিত্ত কি গতি সমুঝে নহি কৈ জিও জিও বুৰে শ্যাম ৰংগ ত্য ত্য উজ্জ্বল হৈ। ইয়া মানে হৈছে এই, অনুৰাগী হৈছে প্ৰেমী, চিত্ত মানে হৈছে হৃদয়, গতি হৈছে স্বভাৱ, নহি হৈছে নহয়, বুৰে হৈছে ডুব যোৱা, শ্যাম কৃষ্ণক বুজাইছে আৰু উজ্জ্বলো মানে হৈছে পবিত্ৰ। এই দোহাটোৰ দ্বাৰা কবিয়ে কৃষ্ণ প্ৰেমীৰ মনৰ অদ্ভুত আচৰণৰ বিষয়ে উপস্থাপন কৰিছে। কবি বিহাৰীয়ে কয় যে শ্ৰীকৃষ্ণৰ প্ৰেমৰ ৰঙত অংকিত এই সময়ৰ আচৰণ অতি আচৰিত। ই যিমানেই কৃষ্ণৰ ৰঙত ডুব যায় সিমানেই উজ্জ্বল হৈ পৰে। ইয়াৰ অৰ্থ হৈছে যে কবি শ্ৰীকৃষ্ণ ভক্তিৰ আত্মাত একত্ৰিত হোৱাৰ লগে লগে কৃষ্ণৰ প্ৰতি তেওঁৰ প্ৰেম বাঢ়িবলৈ ধৰে। নেক্সট দোহাটোলৈ আহিছোঁ। জপ মালা ছাপে তিলক সৰে না একো কামু মন কাঞ্চে নাচে বৃথা সাঁচে ৰাঁচে ৰামু। এই দোহাটোত জপৰ অৰ্থ হৈছে মন্ত্ৰৰ স্মৰণ কৰা, ছাপে মানে হৈছে শৰীৰৰ কোনো অংগত চিত্ৰ বনাই লোৱা, তিলক মানে হৈছে তিলক বা টিকা, সৰে মানে হৈছে সিদ্ধ হোৱা, নৰ অৰ্থ হৈছে নহয়, একো মানে হৈছে এটাও, কামু মানে হৈছে কাম বা কাৰ্য, কাঞ্চে মানে হৈছে কেঁচা, বৃথা হৈছে বেকাৰ, সাঁচে মানে হৈছে দৃঢ়, ৰাঁচে হৈছে প্ৰসন্ন হোৱা আৰু ৰামু হৈছে ৰামজী। এই দোহাটোৰ জৰিয়তে কবিয়ে ভক্তি কেনেদৰে কৰা উচিত তাৰ বিষয়ে বৰ্ণনা কৰিছে। উপস্থাপন কৰা দোহাটোৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে তেনেকুৱা ভক্তিৰ একো কাম নাই যি ভক্তি আমি আনক দেখুৱাবলৈ কৰোঁ। এনেকুৱা বহু ব্যক্তি আছে যিয়ে মূৰত তিলক লৈ হাতত মালা লৈ নিজকে ভগৱানৰ ভক্ত বুলি কৈ ফুৰে। কবিৰ মতে এনেকুৱা ভক্তি বেকাৰ হয়, অৰ্থহীন হয়। যি ভক্তিৰ দ্বাৰা আমি পবিত্ৰ হৃদয় এখনেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু য'ত নিস্বাৰ্থ ভাৱ থাকে সেয়াই হৈছে প্ৰকৃত ভক্তি। আৰু সেইকাৰণেই আমি আমাৰ চঞ্চল মনটোক ত্যাগ কৰি শুদ্ধ আৰু পবিত্ৰ মনেৰে ঈশ্বৰৰ আৰাধনা কৰিব লাগে। আৰু যিয়ে এখন পবিত্ৰ অন্তৰ লৈ ভগৱানক সেৱা কৰে ভগৱানে তেওঁক সদায় সহায় কৰে। 5 নম্বৰ দোহাটোলৈ আহিছোঁ। কিজে চিত সোই তৰে জিহি পতি তনু কে সাথ মেৰে গুণ অগুণ গণনু গণো ন গোপীনাথ। ইয়াত কিজে মানে হৈছে কৰুণা, চিত মানে হৈছে হৃদয়, সৈ মানে হৈছে সেয়া, তৰে মানে হৈছে উদ্ধাৰ কৰা, জিহি পতিতনুকে সাথ মানে হৈছে যেনেকুৱা ব্যৱহাৰ বাকী পাপীবোৰৰ লগত কৰা হৈছিল। গুণৰ অৰ্থ হৈছে গুণ বা ভাল, অগুণ মানে হৈছে দোষ, গণনু মানে হৈছে দল, গণনা মানে হৈছে গণিব নালাগে আৰু গোপীনাথ মানে হৈছে গোপিনীসকলৰ নাথ শ্ৰীকৃষ্ণ। এই দোহাটোত কবি বিহাৰীয়ে গোপীনাথ শ্ৰীকৃষ্ণক নিবেদন কৰিছে যে তেওঁ যেনেকে মহাপাপীবিলাকক উদ্ধাৰ কৰিছে কবিকো যাতে উদ্ধাৰ কৰে। কবিৰ দ্বাৰা হোৱা দোষগুণ বা পাপ পুণ্যবোৰ যাতে তেওঁ ক্ষমা কৰি দিয়ে। লগতে কবিয়ে শ্ৰীকৃষ্ণক নিবেদন কৰে যাতে শ্ৰীকৃষ্ণই তেওঁৰ দোষগুণবোৰ গণনা নকৰি বাকী মানুহবোৰৰ দৰে তেওঁকো উদ্ধাৰ কৰে। এইবাৰ আমি আহিছোঁ 6 নম্বৰ দোহাটোলৈ। चतक न छार तू खतत हु सच्चन नेहु गंभीरु फीको परे न बरु खटे रंगियो झोल रंगु चीरू।
ঝটক মানে হৈছে সহানুভূতি, না ছাড়তু মানে হৈছে এৰি নিদিয়া। হাতত হুৰ অৰ্থ হৈছে গম্ভীৰতা, সজ্জন মানে হৈছে সৎপুৰুষ, নেহু মানে হৈছে স্নেহ, গম্ভীৰ মানে হৈছে গম্ভীৰতা, ফিকা পৰে ন মানে হৈছে ম্লান হৈ নোযোৱা, বৰু মানে হৈছে যদিও, ঘটে মানে হৈছে হ্ৰাস হোৱা, ৰংগীয় মানে হৈছে ৰং কৰা, চোলৰ অৰ্থ হৈছে চোলা, ৰংগু মানে হৈছে ৰঙেৰে আৰু চিৰু মানে হৈছে কাপোৰ বা বস্ত্ৰ। কবি বিহাৰীয়ে কয় যে মেচিথৰ কাঠৰ পৰা ৰঙা ৰং ঘঁহি প্ৰাপ্ত কৰা হয় আৰু ইয়াক ডাঠ আৰু দৃঢ় কৰি তুলিবলৈ ইয়াৰ লগত তেল লগ কৰি দিয়া হয়, যাৰ বাবে ইয়াৰ ৰং কেতিয়াও নেৰে। লগতে এই ৰং কেতিয়াও ম্লিয়ান নপৰে। একেদৰে এজন ভদ্ৰলোকে কেতিয়াও তেওঁৰ গুণাগুণ ত্যাগ নকৰে। এনে ভদ্ৰলোকসকলে যিমানেই দৰিদ্ৰ আৰু অসহায় বন্ধু নহওক কিয়, তেওঁলোকে প্ৰতিটো পৰিস্থিতিত তেওঁলোকৰ বন্ধুৰ কাষত থিয় হৈ থাকে। এইবাৰ আমি 7 নম্বৰ দোহাটোলৈ আহিছো। না এ বিশ্বাসীয়ে লখি নয়ে দুৰ্জন দুসহ সুভাই আঁটে পৰ প্ৰাণন হৰে কাঁটে লোং লাগি পায়। না এই বিশ্বাসীয়ে মানে হৈছে বিশ্বাস কৰিব নোৱাৰাটো, লক্ষী মানে হৈছে দেখি পিনে, ন্যায় মানে হৈছে নম্ৰ হৈ, দুৰ্জন মানে হৈছে দুষ্ট লোক, দুসা মানে হৈছে অসহনীয়, সুভাই মানে হৈছে স্বভাৱ, আঁটে পৰ মানে হৈছে সুবিধা পালে, প্ৰাণন হৰে মানে হৈছে প্ৰাণ হাৰা, কাঁটে মানে হৈছে কাটা আৰু লৌ মানে হৈছে সমান বাদৰে, লাগি পাই মানে হৈছে ভৰিত বিন্ধি। এই দোহাটোৰ দ্বাৰা কবি বিহাৰীয়ে ক'ব বিচাৰিছে যে দুষ্ট লোকে নম্ৰ হৈ দেখুৱালেও তেওঁলোকৰ ওপৰত কেতিয়াও আমি বিশ্বাস কৰিব নালাগে, কিয়নো সময় আহিলে তেওঁলোকে আমাৰ প্ৰাণহৰণ কৰিবও পাৰে, অৰ্থাৎ আমাক কষ্ট দিব পাৰে। যেনেকৈ হুলে বিন্ধিলে আমি দুখ পাওঁ, ঠিক তেনেকৈয়ে দুষ্ট প্ৰকৃতিৰ মানুহে আমাক সদায় দুখহে দিয়ে। এইবাৰ আমি 8 নম্বৰ দোহাটোলৈ আহিছো, যিটো অতি দৰকাৰী। কনক কনক তেজো গুণী মাদকতা অধিকাই, উহি খায় বুৰাই জগু ইহি পায় বুৰাই। কনক শব্দটোৰ দুটা অৰ্থ আছে, এটা হৈছে সোণ আৰু আনটো হৈছে ধতুৰা। মাদকতা হৈছে ইয়াত পাগল কৰাৰ ক্ষমতা, অধিকাই মানে হৈছে বেছি, উহি মানে হৈছে ধতুৰা। খায়ৰ অৰ্থ হৈছে খালে, বৰাই মানে হৈছে পাগল হোৱা, জগু মানে হৈছে দুনিয়া, ইহি মানে হৈছে ইয়াক, পাই মানে হৈছে পালে আৰু বৰাই মানে হৈছে অহংকাৰ বা পাগল হোৱা। এই শাৰী দুটাৰ জৰিয়তে কবিজনে বুজাবলৈ চেষ্টা কৰিছে যে কেনেকৈ মানুহে সম্পত্তি পালে অহংকাৰী আৰু স্বাৰ্থী হৈ পৰে। এই দোহাটোত কবিয়ে কনকৰ দুটা অৰ্থ কৈছে, এটা কনকক ধতুৰা আৰু আনটোক সোণ বুলি কৈছে। এই দুয়োটা উদাহৰণেৰে কবিয়ে আমাক বুজাব খুজিছে যে কেনেকৈ ধতুৰা খালে মানুহ উন্মাদনা বা নিচাৰে পাগল হৈ যায়। কবিজনে কৈছে যে ধতুৰাতকৈ সোণত 100 গুণ নিচা বেছি থাকে, কিয়নো ধন লাভ কৰাৰ লগে লগে ব্যক্তি এজন স্বাৰ্থপৰ আৰু অহংকাৰী হৈ পৰে। কবিৰ মতে ধন সম্পত্তি লাভ কৰাৰ এক উন্মাদনা থাকে আৰু সেইকাৰণে তেওঁ কৈছে যে ধতুৰাতকৈও সোণত বহুত বেছি নিচা থাকে। এইবাৰ আমি 9 নম্বৰ দোহাটোলৈ আহিছো। মিত ন নিত গলিত ৰে যো ধৰিয়ে ধন জোৰি খাই খৰচে যো জুৰে তো জোৰিয়ে কৰোৰি। ইয়াত মিত মানে হৈছে মিত্ৰ বা বন্ধু, ন নিত মানে হৈছে নীতি নোহোৱা, গলিত ৰে মানে হৈছে দুৰ্দশা, যো ধৰিয়ে মানে ধৰি ৰখা, ধন জোৰি মানে ধন পইচা সঞ্চয় কৰি ৰখা, খাই খৰচে যো জুৰে মানে খোৱা আৰু খৰচ কৰাৰ পাছত যিখিনি বাচি যায়, তো মানে সেই পৰিস্থিতিত, জৰিয়ে মানে সঞ্চয় কৰি ৰখা আৰু কৰোৰি মানে হৈছে কৌটি সংখ্যাত। এই দোহাৰ জৰিয়তে কবি বিহাৰীয়ে কয় যে সেই বন্ধু বা বন্ধুৰ নীতি ভাল নহয় যিয়ে তেওঁৰ লগত ধন সম্পত্তি ৰাখি থয় আৰু বন্ধুজনৰ বেয়া পৰিস্থিতি হলেও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি নাহে। এই দোহাত কবিয়ে কৃপণ ব্যক্তিসকলৰ কথা উল্লেখ কৰে। তেওঁলোকে খোৱা আৰু বাকী যি খৰচ আছে সেইবোৰ কৰাৰ পিছত ৰাহি হোৱা পইচাখিনি জমা কৰে, পুনৰ তেওঁলোকে তাৰ পৰা কোটি কোটি টকা জমা কৰাত লাগি যায়। এইবাৰ আমি আহিছো 10 নম্বৰ তথা অন্তিম দোহাটোলৈ। ওচে বৰে ন ৰে সকে লগু সতৰ ৰে গেন ডিৰক হোহি ন নেক হু ভাৰী নিহাৰে নেন। ইয়াত ওচে মানে হৈছে নিজ স্বভাৱৰ, বৰে মানে হৈছে মহান, ন ৰে সকে মানে হ'ব নোৱাৰা, লগৰ অৰ্থ হৈছে লাগি যোৱা বা চুই যোৱা, সতৰ ৰে মানে বাঢ়ি যোৱা, গেন মানে আকাশ আৰু ডিৰক মানে হৈছে দীঘল বা ডাঙৰ, হোহি ন মানে নোহোৱা, নেক হু মানে কেতিয়াও, ভাৰী নিহাৰে মানে হৈছে ভালদৰে চোৱা, নেন মানে হৈছে নয়ন বা চকু, ডিৰক হোহি নিহাৰে নেন মানে হৈছে আমি চকুকেইটাৰে যিমান ডাঙৰকৈ নাচালেও ই স্বাভাৱিক আকাৰতকৈ ডাঙৰ নহয়। ইয়াত কবিয়ে নিজ স্বভাৱৰ ব্যক্তিবোৰৰ কথা বৰ্ণনা কৰিছে। কবিয়ে কৈছে যে সৰু মানুহ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, অৰ্থাৎ নিজ স্বভাৱৰ ব্যক্তি এজন কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। যেনেকৈ আমি যিমান চেষ্টা কৰিলেও আকাশৰ পৰিসৰ ঢুকি নাপাওঁ, যেনেদৰে আমি আমাৰ চকুবোৰ যিমান ডাঙৰ কৰি নাচালেও ই স্বাভাৱিক আকৃতিতকৈ সলনি নহয়, ঠিক তেনেকৈ নিজ স্বভাৱৰ মানুহবোৰে যিমান চেষ্টা নকৰিলেও তেওঁলোক মহান হ'ব নোৱাৰে। ভিডিঅ'টিত এইখিনিয়ে আছিল। প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। থেংক ইউ ফৰ ৱাচিং।